গুড মৰ্ণিং এভৰিৱান। মই মাইনাই মোৰ প্ৰথমটি ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা হৈছে 5টা। মই আহিছোঁ দোকানলৈ বুলি। ৰাতিপুৱা মূৰটো ধুই অহাৰ বাবে গামোচাখন লগাবলগীয়া হ'ল আৰু ইফালে বতৰটো বেয়া, ৰ'দ ওলোৱাই নাই এতিয়ালৈকে আৰু বৰষুণ দিওঁ দিওঁ হৈ আছে। মই দিনটো কি কৰোঁ আপোনালোকে চাই যাব দেই। মই যেতিয়া আহোঁ সেইটো সময়ত মানে দোকানবিলাক বন্ধ হৈ থাকে, প্ৰায়ভাগ মানে নুখুলে এখন। তাৰপৰা আহি পেলাই খুলিলোঁ দোকান চাবি খুলি তেনেকুৱাতে আহিলে এজন কাষ্টমাৰজনে ডিম আৰু ভুজিয়া লগতে বিস্কুট বিচাৰিলে, তেওঁকো দিলোঁ। দি পেলাই আহিলোঁ লৰালৰিকৈ এই চিপছ কুৰকুৰিখিনি উলিয়াই দিলোঁ। এয়া ধূপ জ্বলাবলৈ লৈছোঁ। ধূপ জ্বলাব লৈছোঁ। তেনেকুৱাতে আহিল আৰু এজন কাষ্টমাৰ। আহি পেলাই তেওঁলোককো চাহ দিলোঁ। দি পেলাই তাৰপৰা দেখুৱালোঁ আপোনালোকক দোকানখন। পিছে এতিয়া 8টা বাজিলে, দোকানবিলাকো খুলিছে লাহে লাহে। আৰু চাওকচোন মোৰ সৰু দোকানখন কি আছে। বৰ বিশেষ বস্তু একো নাই, বস্তুবিলাক আনিবলগীয়া হৈ আছে বাৰু। সময় পোৱা নাই যাবলৈ, আজি ভাবিছোঁ যাম বুলি। আৰু ইয়াত যে হালধীয়া পালখন দেখিছে নহয়, এই পালখনৰ ঠাইত এখন কাপোৰ আছিলে। কাপোৰখন মানে বেৰখন বহুত পুৰণা আছিলে বাবে কাপোৰ এখন মাৰি থোৱা আছে। কাপোৰখন বহুত লেতেৰা হৈ যায়, সেইকাৰণে আকৌ পাল্টা আনি পেলাই মাৰি দিছোঁ। পিছে সকলোখিনি নিজে কৰিবলগীয়া হয় ঘৰত ল'ৰা নথকাৰ বাবে। আৰু ফেনখনো লেতেৰা হৈ আছিলে, এখন পিছে বহুত ধুনীয়া ফেনখনো চাফা কৰিলোঁ। আৰু তেনেকুৱাতে দেখিলোঁ হাতী জনা গৈ আছে, তেওঁকো দেখি পেলাই সেৱা জনালোঁ। ওচৰৰে দোকানী এজনৰ জন্মদিন আছিল, তালৈকো মাতিলে, তালৈকো গ'লোঁ। গৈ পেলাই বতৰটো ইমানেই বেয়া কৰি আহিছে, এতিয়া বাজিছে 11:30 বজাত। এতিয়া পূৰা মানে আন্ধাৰ হৈ আহিলে। আপোনালোকৰ ফালে বতৰ কেনেকুৱা আছে ভাবচোন। ইয়াত ক্ষীণ বৰষুণ ইয়াত দিলে, তাৰপৰা কাষ্টমাৰ নথকা দেখি ঘৰলৈ গুচি আহিলোঁ। আহি পেলাই এয়া কাপোৰ চিলাবলৈ লাগিলোঁ। আপোনালোকে দিনটো কি কৰে জনাবচোন। আৰু যদিহে ভাল লাগিলে কমেণ্ট কৰি জনাব, লাইক কৰিব। আজিলৈ ইমানতে সামৰিলোঁ।